গুড মৰ্নিং এভৰিৱান, কি খবৰ ভালনে? মই দেউতাক চাহ দিবলৈ আহিছোঁ পথাৰলৈ। পানী দি আছে চব্জিত। তাৰপিছতে পিঁয়াজৰ পাত কেইটামান বোলো ছিঙি লৈ যাওঁ আৰু শাক কেইটামানো ছিঙি দিম, জিলমিল শাক। পিঁয়াজৰ পাতবোৰ বৰ ধুনীয়া হৈ আছে, নলাবোৰো হৈছে আৰু সৰু সৰু হৈ আছে নলাবোৰ। আৰু এইখিনি জিলমিল শাক খাই কোনে কোনে ভাল পায়? মই কিন্তু ভাল পাওঁ দেই। শাক খাই মই ভালেই পাওঁ বাৰু। কচু শাকেই হওক বা জিলমিলেই হওক বা খুতৰীয়াই হওক বা লাই পালেং যি নহওক, খাই ভাল পাওঁ। আৰু ইয়াত দেখিছেনে বৰ ডাঙৰ ডাঙৰ হৈছে। এজোপা ইমান ওখ দেখিছেনে, মোতকৈও একে দুগুণ ওখ। ইয়াৰ পৰা ডাল অলপ ছিঙি লৈছোঁ, কোমলীয়া আৰু আনি ঘৰত ধুনীয়াকৈ টিঙত দি দিছোঁ। ধুই পেলাই পানীবোৰ আকৌ মই পাণ গছৰ গুৰিত দি দিওঁ। বৰষুণ নাই যে ইয়াত, পাণ গছৰ গুৰিবোৰ শুকাই গৈছে। পানী দিয়াত থকা গৈছে কিন্তু তেও শুকাই যায় মানে। দেখিছে নেমু গছবোৰ শুকাই গৈছে। পাণৰ গুৰিত দি দিছোঁ পানী ধুনীয়াকৈ। আৰু এইফালে কাপোৰ কেইটামান আছিলে, ধুই পেলাই মেলি দিলোঁ। তাৰপিছত এয়া ভাত খাওঁ। ৰাতিপুৱা ভাত সাজ এয়া ভেন্দি আলু ভাজি, আচাৰৰ জলকীয়া লৈছোঁ, চালাড, গাজৰৰ চালাড আৰু অকণমান মাংস আছিলে ৰাতি, এয়া অকণমান লৈ লৈছোঁ। কি খবৰ গাইছ? ভাত পানী খোৱা হ'লনে নাই? ৰাতিপুৱাৰ কথা কৈছোঁ দেই। দুপৰীয়া ভাত মই এতিয়া বনামহে। বাৰীৰ পৰা শাক আনি থৈছোঁ যে, বোলে তামোল এটা বোলো পাৰোঁ, তামোল খাওঁ অকণমান। পুৰা তামোল আছে। পাৰিবলৈ বৰ দিগদাৰ দেই। আৰু একে তামোলবোৰ এনেকৈ খুচিয়ে পাৰি আছোঁ আৰু এয়া তামোল সৰিলে তাঁতিখনৰ সিপাৰে পৰিলে, আকৌ মই ঘূৰি যাব লাগিব। ইয়াত দেখিছেনে, ইয়াত 3টা পাৰি আনিছোঁ। ধুনীয়াকৈ কাটি পেলাই এখন খাই লওঁ। পাণ পাৰিবলৈ আহি দেখিলোঁ এটা পকা তামোলো সৰি আছে, সেইটোও বুটলি ল'লোঁ। আৰু এয়া হাকুটা লগাই পাণ পাৰিম এতিয়া। মই দি উঠিও আগতে, কিন্তু এতিয়া উঠিবলৈ ভয় লাগে দেই। আৰু এয়া পাণখিনি ধুনীয়াকৈ ধুই ল'লোঁ। জুতি লগাই তামোল এখন এতিয়া খাই ল'ম, তাৰপিছত আকৌ ভাতত লাগিব। গছৰ তলত যে পাই আনিছিলোঁ সেইটো কাটিছিলোঁ, ধুনীয়াই ওলাইছে তামোলটো। ঘৰত আহিলে মোৰ বেছিকৈ তামোল খোৱা হয় দেই। তাতে আমাৰ নগাঁৱত থাকিলে ইমান তামোল খোৱা নহয়, ইয়ালৈ আহিলে বেছি তামোল খাওঁ। এইফালে চূণ লগাই ল'লোঁ। চাধা নাখাওঁ দেই, কিছুমানে আকৌ চাধাও খায়, মই কিন্তু চাধা নাখাওঁ। বৰকচু সিজাই থৈ আহিব, মাছৰ সৈতে বনাওঁগৈ এতিয়া। এইফালে জিলমিল শাক, আলু আৰু এইফালে পিঁয়াজ, নহৰু থেতালি লৈছোঁ, পিঁয়াজ কাটি। আৰু এয়া বৰকচু সিজাই থৈছোঁ, বিলাহী সৈতে মাছৰ জোল বনাম। এয়া শাকৰ ভাজি হৈ গ'ল। আৰু এইফালে বৰকচু বিলাহী দি পেলাই ধুনীয়াকৈ মাছৰ জোল বনাই আছোঁ। দেখিছেনে, মাছ দি পেলাই এতিয়া অকণমান লাষ্টত দি দিছোঁ মেগী মছলা। মই অকণমান মেগী মছলা যেতিয়া খাবলৈ ভাল পাওঁ দেই। গৰম মছলাতকৈ মেগী মছলাটো খাই মই বেছি ভাল পাওঁ। আৰু এয়া ধুনীয়াকৈ গৰকাই উতলি আছে, দেখিছেনে। কচু খোৱা ছিজন নহয় যদিও কচুকেইটা খাবলৈ বৰ ধুনীয়া, মিঠা। মানুহে আকৌ ভাদ মাহতে কচু খাব লাগে, কিন্তু আমি যেতিয়াই মন যায় তেতিয়াই খাওঁ। ভাদ মাহ বুলি একো কথা নাই। আৰু এইফালে মায়ে ইয়াক জিগিক ধৰিছে আৰু ছোৱালী মানে গা ধোৱাব তাক, সেয়া। আৰু এইফালে ধনিয়া পাত অলপ আনি এতিয়া বোলে মাছৰ তৰকাৰীত দি দিম। আৰু ইয়াত ধুনীয়াকৈ ভাতকেইটা বাঢ়ি আনিলোঁ, এতিয়া খাই লওঁ ভাতকেইটা। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, যদি নতুন হয় চেনেলটো প্লিজ ফ'ল' কৰি দিব।